নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি ইয়াত যোৱাবাৰত অহা SLRCৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জৈন ধৰ্ম। নেক্সট কুৱেশ্যন নম্বৰ 2, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মণিপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ডিমাপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 4, লাই হাৰৱা উৎসৱটি নিম্নলিখিত কোন জাতিগোষ্ঠীৰ সৈতে সম্পৰ্কিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মেইটি। নেক্সট কুৱেশ্যন নম্বৰ 5, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ইম্ফল। নেক্সট কুৱেশ্যন নম্বৰ 6, নিম্নলিখিতসমূহৰ কোনটো এক অশুদ্ধ বিবৃতি নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হাতী গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দলক কমেও কিমানখন ৰাজ্য স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 4খন। নেক্সট কুৱেশ্যন নম্বৰ 8, নিম্নলিখিত ব্যক্তিসমূহৰ কোন গৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন নম্বৰ 9, কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1556। ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোনপ্ৰথমৰ বাবে ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটা নহয় 9টা বিকল্পটো বলৱৎ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নৱেম্বৰ 2013 চনত। নেক্সট কুৱেশ্যন নম্বৰ 11, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দি গেগ। নেক্সট কুৱেশ্যন নম্বৰ 12, ৰাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বিচাৰ অবিহনে কাৰাবাস। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথম গৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1989 ফাতিমা বিবি। নেক্সট কুৱেশ্যন নম্বৰ 14, কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ নিম্নতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1988। নেক্সট কুৱেশ্যন নম্বৰ 15, কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1911। নেক্সট কুৱেশ্যন নম্বৰ 16, চুহুংমুহুৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলা গাভৰুৰ স্বামীৰ নাম? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ফ্ৰান্সেংমু গোহাঁই। কোন চনত গভৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 1858। নেক্সট কুৱেশ্যন নম্বৰ 18, নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 6ষ্ঠ অনুসূচী। নেক্সট কুৱেশ্যন নম্বৰ 19, পাকয়ং বিমান বন্দৰটো ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ছিকিম। নেক্সট কুৱেশ্যন নম্বৰ 20, হৰপ্পা খননৰ সকলো স্তৰতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটো হৈছে অপশ্যন নম্বৰ এ এশিঙীয়া ষাঁড়। নেক্সট কুৱেশ্যন নম্বৰ 21, অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 5টা। নেক্সট কুৱেশ্যন নম্বৰ 22, আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ বুয়েনছ এয়াৰ্ছ। নেক্সট কুৱেশ্যন নম্বৰ 23, এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কুৱালা লামপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 24,
নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং চিষ্টেম নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মাইক্ৰ'ছফ্ট অফিচ। নেক্সট কুৱেশ্যন নম্বৰ 25। নিম্নলিখিত সমূহৰ কোনটোক বৰ্তমান সময়ত ভাৰতবৰ্ষৰ সৰ্বোচ্চ হিমালয় শৃংগ হিচাপে বিবেচনা কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কাঞ্চনজংঘা। কোনখন পৌৰাণিক ভূগৰ্ভস্থ নদী প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত গংগা আৰু যমুনা নদীৰ সৈতে মিলন হোৱা বুলি গণ্য কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, সৰস্বতী। নেক্সট কুৱেশ্যন নম্বৰ 27। নিম্নলিখিত কোনবিধক কেৰেট এককত জোখা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, সোণ। নেক্সট কুৱেশ্যন নম্বৰ 28। অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৃষ্ঠৰ জীৱৰ ক্ৰম বিকাশৰ বিষয়বস্তু সামৰি লয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, পেলেণ্টিঅলজি। নেক্সট কুৱেশ্যন নম্বৰ 29। বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বেৰ'মিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 30। খো-খো খেলৰ ছেটিং টীমৰ কিমানজন সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ভৰত বহি থাকে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 9জন। নেক্সট কুৱেশ্যন নম্বৰ 31। নিম্নলিখিত কোনবিধ ভাৰতৰ থলুৱা নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, চিম্পাঞ্জী। নেক্সট কুৱেশ্যন নম্বৰ 32। আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বটগছ। নেক্সট কুৱেশ্যন নম্বৰ 33। অগ্নেশগঞ্জা বয়াংজুৰ অধিক জনপ্ৰিয় নামটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, মাদাৰ টেৰেছা। নেক্সট কুৱেশ্যন নম্বৰ 24। কোনগৰাকী ব্যক্তিয়ে টেলিগ্ৰাফৰ সংকেত আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি, ছেমুৱেল মাৰ্ছ। অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা নামেৰে জনাজাত আছিল। নেফাৰ পূৰ্ণ ৰূপটো হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। নেক্সট কুৱেশ্যন নম্বৰ 36। নিম্নলিখিত কোনটো উৎসৱ মুখ্যতঃ কেৰালাত পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ওনাম। নেক্সট কুৱেশ্যন নম্বৰ 37। জুবিন গাৰ্গে কোনখন বোলছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মিছন চাইনা। নেক্সট কুৱেশ্যন নম্বৰ 38। মালগুটি ডেইজ কিতাপখন কোনে লিখিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আৰ কে নাৰায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 39। ড্ৰোন হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মানৱবিহীন বায়ুযান। নেক্সট কুৱেশ্যন নম্বৰ 40। নিম্নলিখিত তালিকাত থকা কোনগৰাকী ফুটবল খেলুৱৈ আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গিলবাৰ্ট চাংমা। নেক্সট কুৱেশ্যন নম্বৰ 41। নিম্নলিখিত কোনখন ৰাজ্যৰ সীমা অসমৰ সৈতে সংলগ্ন নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ছিকিম। নেক্সট কুৱেশ্যন নম্বৰ 42। 2022 বৰ্ষৰ জানুৱাৰী মাহত কোনখন জিলাৰ সৃষ্টি হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, তামুলপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 43। 2021-22 বৰ্ষত অসমৰ বাজেট কোনে দাখিল কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, অজন্তা নেওগ। নেক্সট কুৱেশ্যন নম্বৰ 44। নিম্নলিখিত কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দিখৌ। নেক্সট কুৱেশ্যন নম্বৰ 45। নিম্নলিখিত সমূহৰ ভিতৰত কোনটো হৈছে আটাইতকৈ পুৰণি উৎপাদন কেন্দ্ৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ডিগবৈ সদানগৰ। নেক্সট কুৱেশ্যন নম্বৰ 46। নিম্নলিখিত সমূহৰ ভিতৰত ইউনেস্কো স্বীকৃতি ঐতিহ্যক্ষেত্ৰ কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মানাস ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন নম্বৰ 47। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিম্নলিখিত কোনখন জিলাত স্পৰ্শ নকৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মৰিগাঁও। নেক্সট কুৱেশ্যন নম্বৰ 48। শিৱসাগৰৰ নিকটৱৰ্তী দিখৌমুখৰ সৰাগুৰি চাপৰিত কোনগৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আজান পীৰ।
নেক্সট কুৱেশ্যন নম্বৰ 49 ধুবুৰীস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি গুৰু টেগ বাহাদুৰ নেক্সট আৰু লাষ্ট কুৱেশ্যনটো হৈছে অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ আইদেউ সন্দিকৈ